অহা 7 ফেব্ৰুৱাৰী দিনটো অসমৰ জাতীয় জীৱনৰ বাবে এটা উল্লেখযোগ্য দিন হ'ব আৰু অতদিনে আমাৰ পৰম শ্ৰদ্ধাৰ বড়ো সমাজে গণতান্ত্ৰিকভাৱে যি তেখেতসকলৰ দাবী জনাই আহিছিল আন্দোলন কৰি আহিছিল সেই আজি তেখেতসকলৰ আন্দোলনৰ সফল পৰিসমাপ্তি ঘটিছে মই এই আন্দোলনৰ নেতৃত্ব দিয়া সকলোকে অভিনন্দন জনাইছোঁ আৰু আমি সেইবাবে কৃতজ্ঞতা চিনস্বৰূপে আমি অসমৰ ৰাইজৰ হৈ আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে আমি আদৰণি জনাবৰ বাবে এই প্ৰস্তুতি আমি চলাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ BTC এলেকাৰ লগতে সমগ্ৰ অসমৰ আৰু বড়ো জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠী আজি এই সভাত অহা 7 ফেব্ৰুৱাৰী তাৰিখে অংশগ্ৰহণ কৰিব আৰু সকলোৱে আন্তৰিকতাৰে অসমৰ বুকুত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই লোৱা দৃষ্টান্তমূলক পদক্ষেপৰ বাবে সকলোৱে তেখেতক অভিনন্দন জনাব আৰু আমি সঁচাই অত্যন্ত আশাৰে সেই দিনটোলৈ বাট চাই আছোঁ আৰু সাংবাদিক বন্ধুসকল আপোনালোকেও এই ক্ষেত্ৰত আৰম্ভণিৰ পৰাই সহযোগিতা আগবঢ়াই আহিছে আপোনালোকৰ আমি সকলো দিশৰ পৰা সহযোগিতা বিচাৰোঁ কাৰণ আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে এইটো এটা আটাইতকৈ ডাঙৰ খবৰ কাৰণ আমাক শান্তি লাগে সম্প্ৰীতি লাগে ভাতৃত্ববোধ লাগে বন্ধুত্ব লাগে আৰু বড়ো জনগোষ্ঠীৰ উন্নয়নৰ লগে লগে সমগ্ৰ অসমৰ উন্নয়ন গতিকে সেইবাবে আগন্তুক দিনত এই ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ তৰফৰ পৰা যিখিনি কৰণীয় আছে আমি এই ক্ষেত্ৰত এই চুক্তি কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত দৃঢ়তাৰে উদ্যোগ ল'ম সকলোৰে কেৱল আমি সহযোগিতা বিচাৰিছোঁ আমি সকলোৰে মৰম চেনেহ আন্তৰিকতা কামনা কৰিছোঁ চাওক আমি সকলোৱে 5 লাখতকৈ অধিক গেডাৰিং এক্সপেক্ট কৰি আছোঁ আৰু এইটো আমাৰ এটা ঐতিহাসিক এটা চেলিব্ৰেশ্যন কাৰণ দীৰ্ঘদিন ধৰি যি সংগ্ৰাম চলি আছিলে এই সংগ্ৰামৰ এটা ঐতিহাসিক যিটো পৰিসমাপ্তি ঘটিল এইটোক লৈ পেলাই সকলো চেলিব্ৰেট কৰিব বিচাৰিছে গতিকে আমি মোদী ডাঙৰীয়াক সকলো বাট চাই আছোঁ যে 7 তাৰিখত তেখেতে আহিব আৰু ইয়াৰ পৰা এটা সমগ্ৰ ভাৰতত আৰু বিশ্বত এটা বাৰ্তা যাব লাগে যে মানৱ জাতি সদায় শান্তি বিচাৰে আৰু শান্তিৰ কাৰণে আমি সকলো এনি টাইম প্ৰস্তুত আছোঁ গতিকে আজি শান্তি প্ৰতিষ্ঠাৰ নামতে এই চেলিব্ৰেশ্যন এইটো অকল বড়োসকলৰ কাৰণে নহয় এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণেও এইটো এটা ভাল দিন বুলি ক'ব লাগিব কি দীৰ্ঘদিন ধৰি যিবিলাক কনফ্লিক্ট হৈ আছিলে ভাইলেঞ্চ হৈ আছিলে ব্লাডশ্বেড হৈ আছিলে ইয়াৰ এটা অৱসান ঘটিল আৰু ইয়াৰ পিছত সকলো আমি আন্তৰিকতাৰে মৰম স্নেহেৰে বিশ্বাসেৰে সকলো জীয়াই থাকিব পাৰিম আৰু অনাগত দিনত এই অঞ্চলতো ভাৰতৰ বিভিন্ন প্ৰান্তত যেনেকৈ উন্নয়ন আহিছে আমাৰ ইয়াতো এটা ভাল উন্নয়ন আহিব যেতিয়া নিৰাপত্তা ঠিকমতে থাকিব সকলো ইয়াত বিজনেছমেন আহিব সকলো ইয়াত ইনভেষ্ট কৰিব সকলো কাম কৰিবলৈ আহিব NGOs বিলাক আহিব সকলো দিশৰ পৰা উন্নয়নৰ এটা ভাল এটা পৰিৱেশ সৃষ্টি হ'ব আমি এইটো আশা কৰিছোঁ তো সেইকাৰণে অহা 7 তাৰিখত মই আহ্বান কৰিছোঁ সকলো জাতি জনগোষ্ঠী ইয়াত সকলো আহিব লাগে অংশগ্ৰহণ কৰিব লাগে আৰু এটা ভাল চেলিব্ৰেশ্যন হ'ব লাগে আৰু ইয়াৰ পিছতে সকলো জাতি জনগোষ্ঠী মিলি পেলাই এই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত আমি এটা নতুন এটা পৰিৱেশ সৃষ্টি কৰি সম উন্নয়ন সমমৰ্যাদা লৈ পেলাই সকলো জীয়াই থাকিব পৰা এটা পৰিৱেশ এটা সৃষ্টি কৰিব লাগে মই অসম চৰকাৰ ভাৰত চৰকাৰ দুইটা চৰকাৰক পুনৰ ধন্যবাদ জনাইছোঁ এই চুক্তিটো কৰাৰ কাৰণে য'ত নেকি ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে শিক্ষা দীক্ষা সকলো দিশৰ পৰা সমস্যা সমাধান হোৱাৰ এটা পথ মুকলাই দিছে এই কাৰণে মই সকলো পক্ষক ধন্যবাদ জনাইছোঁ প্ৰায় সম্পন্ন হৈছে মই ভাবোঁ অহাকালি অতি কমেও 5 লাখ মানুহ উপস্থিত হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই BTC অঞ্চলৰ বহু পুৰণা এটা সমস্যা সমাধান কৰিছে সকলো মিলি আহি ইয়াতে NDAP হওক FSU হওক DPF হওক সকলোৱে মিলি BTCৰ শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে BTCৰ আৰু ক্ষমতাৰ কাৰণেই হওক বা অন্য অনুষ্ঠানৰ কাৰণে ইয়াতে চুক্তি কৰিছে তাৰ কাৰণে BTCৰ ৰাইজে বা এই অঞ্চলৰ ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবলৈকে আমন্ত্ৰণ জনাইছিলে গতিকে মই খুব উৎসাহ দেখিছোঁ কালিৰ পৰা ইয়াতে অতি কমেও 5 লাখ মানুহ হ'ব
তাতকৈ হয়তো ওপৰো হ'ব পাৰে। বিশাল আয়োজন আপোনালোকে দেখিছেই। মই আশাবাদী অহাকালি খুব ভালদৰে মিটিংখন সম্পন্ন হ'ব। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু কোকৰাঝাৰলৈ এতিয়া ঐতিহাসিক এটা ভিজিটত আহিব, আমি সেইকাৰণে যিখিনি সাৱধানতা ল'ব লাগে সকলোখিনি সাৱধানতা লৈছোঁ আৰু আমি আত্মবিশ্বাসী। অসম পুলিচ দৃঢ় বিশ্বাস যে কোকৰাঝাৰৰ আৰু আশে পাশে থকা সকলো অঞ্চলৰ ৰাইজৰ সহযোগিতাত আৰু তেখেতলোকৰ বদান্যতাত আমাৰ এই অনাৰেবল প্ৰাইম মিনিষ্টাৰৰ যিটো এটা আমাৰ কৃতজ্ঞতা ৰেলী, গ্ৰেটিটিউডৰ যিটো ৰেলী পতা হৈছে, সেইটো খুব ধুনীয়াকৈ যাব ৰাইজৰ সহায়ত। আৰু আমাৰ ইয়াত পুলিচ বল ইয়াত পূৰা মোতায়েন হৈ আছে, আমাৰ প্ৰেক্টিচ চলি আছে আমি ক'ত কেনেকৈ দিম। এতিয়া ৰাইজসকল বিভিন্ন অঞ্চলৰ পৰা দূৰে দূৰে অঞ্চলৰ পৰা আহিব আৰু আমি সকলো প্ৰকাৰে আমি সষ্টম আৰু সাজু।